প্ৰিয় বন্ধু-বান্ধৱীসকল, ৰাজ্য কঁপাই যোৱা এছআই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বৰ্তমান সময়ত CBI ক্ষীপ্ৰতাৰে কৰি আছে। আপোনালোকে হয়তো সকলোৱে জানে যে এছআই জোনমণি ৰাভাৰ মৃত্যু হোৱা প্ৰায় 1 মাহ উকলি গ'ল। কিন্তু আজিৰ পৰ্যন্ত জোনমণি ৰাভাক হত্যা কৰা হত্যাকাৰী জালত নপৰিল। কিন্তু বৰ্তমান সময়ত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBI ক্ষীপ্ৰতাৰে কৰি আছে। জোনমণি ৰাভাৰ মাতৃৰ ভাষ্য অনুসৰি জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত বহুতো পুলিচ বিষয়া জড়িত হৈ আছে। 14জনীয়া সেই CBI দলটোৱে বৰ্তমান সময়ত বহুতো পুলিচ বিষয়াক জেৰা চলোৱা দেখা গৈছে। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসকো CBI জেৰা চলাইছিল। প্ৰণৱ দাসৰ প্ৰথম অৱস্থাত যিসমূহ ভাষ্য আছিল সেই একেই ভাষ্য প্ৰকাশ কৰিছে CBI আগত। জানিব পৰা মতে CBI দলটোৱে বৰ্তমান সময়লৈকে বহুতো ব্যক্তিক জেৰা চলাইছে যদিও লীনা দলেক বৰ্তমান সময়লৈকে জেৰা চলোৱা বুলি জানিব পৰা নাই। আশা কৰোঁ খুব সোনকালে লীনা দলেকো CBI দলটোৱে জেৰা চলাব। আনফালে যোৱাকালিৰ দিনটোত CBI দলটোৱে গহপুৰৰ এখন হোটেললৈও অহা বুলি জানিব পৰা গৈছে, যিখন হোটেলত মৃত্যুৰ আগদিনা সন্ধিয়া প্ৰায় 7মান বজাত সেই হোটেলখনত জোনমণি ৰাভাই চাহ খাবৰ বাবে সোমাইছিল। এনেদৰে এছআই জোনমণি ৰাভাৰ মৃত্যু বহুদিন পাৰ হৈ গ'ল যদিও বৰ্তমান সময়তো ক্ষীপ্ৰতাৰে CBI তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আশা কৰোঁ খুব সোনকালে হত্যাকাৰী CBI জালত পৰিব।